Hello guys, good morning and welcome back to my YouTube channel. আপোনালোকে দেখিবলৈ পাইছে এখন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত থকা জাগিৰোডৰ এখন নতুনকৈ বনোৱা ব্ৰিজ কি ধুনীয়া লাগিছে। এয়া হৈছে ৰেল লাইনৰ ওপৰত বনোৱা এখন নতুনকৈ ব্ৰিজ, বহুত সুন্দৰ দেখিবলৈ। চাওক, আজি মই আহিছোঁ জাগিৰোডৰ নিজৰা পাৰ্ক। এইখন হৈছে নিজৰা পাৰ্ক, দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ। আৰু আজি দেখুৱাম নিজৰা পাৰ্কৰ পৰিৱেশটো। বহুত দিনৰ মূৰত আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। চাই লওক, এয়া প্ৰথম ফ্ৰণ্টৰ যিটো নেকি যায়, আপোনালোকে এনেকৈ দেখিবলৈ পাব নিজৰা পাৰ্কত। ধুনীয়াকৈ বনাই ৰাখিছে। এয়া তিৱা মানুহৰ মূৰ্তি সজাই ৰাখিছে আৰু গেটখন ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ইফালে আছে টিকেট কাউণ্টাৰ আৰু ইফালে হোটেল এখন আছে, খাব পাৰে তাত যায়। আপোনালোকে চাবলৈ গ'লে ভোক লাগিলে তাতে কিবা কিবি খাব পাৰে। খুবেই সুন্দৰ পৰিৱেশ। আৰু আজি অলপ আধা ঘণ্টা আগত বৰষুণ দিছিলে, চ' এয়া দেখিবলৈ পাইছে নিজৰাদি পানী বহুত আহি আছে। পানী বৰষুণ যিহেতুকে পৰিছিলে, বহুত ধাৰাসাৰ পানী আহি আছে ওপৰৰ পৰা নিজৰাটো। এইটো হৈছে ডাঙৰ নিজৰা, পানীবোৰ ঘোলা ঘোলা কাৰণ। আৰু মই এনেকৈ আহিছোঁ আজি আপোনালোকক দেখুৱাম বুলিকে। এয়া গৈছোঁ, এয়া মোৰ লগত আছে মোৰ ভিনদেউ আৰু আছে মোৰ ভাগিন। এইটো পৰিৱেশটো দেখুৱাইছোঁ। ধুনীয়া ধুনীয়া ফুল আছে আৰু ধুনীয়া শিশুসকলে শিশুসকলে খেলিব পৰা ধুনীয়া ধুনীয়া বস্তু আছে। ইয়াৰ দেখিবলৈ পাইছে মূৰ্তি সজাই থৈছে, ঘৰিয়ালৰ মূৰ্তি, ঘৰিয়াল বনাই ৰাখিছে। আৰু এখন হৈছে ব্ৰিজ, সৰুকৈ নিৰ্মাণ, ধুনীয়া কালাৰিং কৰি ৰাখিছে। তো আগফালে আপোনালোকে এতিয়া দেখিবলৈ পাব, এইটো হৈছে নিজৰাটো। ইয়াত আপোনালোকে বলবম হ'লে শাওণ মাহত ইয়াত বহুত ভক্তৰ যায়। আৰু এই পানীবিলাক চাওক, পানীবোৰ ধুনীয়াকৈ আহি আছে। এইটো হৈছে শিৱ মন্দিৰ, ইয়াতে ভক্তগণ যায় শাওণ মাহৰ যি বলবমত। এই নিজৰা পাৰত চাওক, পানীত গা ধুব পাৰে। আৰু মই এনেকুৱা হৈ আপোনালোকক দেখুৱাইছোঁ পিছফালটো, খুব সুন্দৰ লাগিছে। বহুত দিনৰ মূৰত, প্ৰায় 10 বছৰ পিছত মই নিজৰা পাৰ্কটোত চাব গৈছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইফালে এখন গেট আছে, ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এয়া হৈছে শিশু উদ্যান, ইয়াত শিশুসকলে উমলিব পাৰে, খেলিব পাৰে। এইটো হৈছে জিৰাফ বনাই ৰাখিছে। আৰু ইয়াত উঠি ইফালে চুঁচৰি যাব পাৰে আৰু ইয়াত উঠিকে ঘূৰি থাকিব পাৰে। শিশু কিমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে। এয়া আমাৰ ভাগিন পুৰা ঝুলনাত ঝুলি আছে। আৰু মই অলপ দেখুৱাইছোঁ, মই অলপ উঠিলোঁ আৰু আগত গৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ, মাজতে স্কিপ কৰি নিদিব। আপোনালোকে যদি কেতিয়াও অহা নাই চাব পাৰে আৰু আহিব পাৰে। ইয়াৰ টিকেট হৈছে 30 টকা, ডাঙৰ মানুহৰ কাৰণে 30 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 10 টকা। ইয়াত ধুনীয়াকৈ বহি এইটোত উঠি জাম্পিং কৰিব পাৰে। ইয়াৰ চাৰিওফালে বেৰ দি ৰখা হৈছে। এয়া আমাৰ মাইনাজনী উঠিছে, ভয়ো কৰিছে কিন্তু উঠিব মন। চ' এনেকৈ উঠাব পাৰে, যাব পাৰে আপোনালোকৰ ফেমিলি লৈ, ইয়াতে টাইম স্পেণ্ড কৰিব পাৰে। এয়া হৈছে জাগিৰোডৰ নিজৰা পাৰ্ক, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোডত থকা এখন পাৰ্ক। এতিয়া মই গৈ আছোঁ ওপৰলৈ, এই পাৰ্কৰে ওপৰ ভাগত গৈ আছোঁ। তাত এখন ধুনীয়া সৰু পাৰ্ক আছে, তাত কিছুমান খেলিব পৰা বস্তু বনাই ৰাখিছে। আৰু এয়া একদম বৰষুণ পৰাৰ কাৰণে পানীবোৰ এয়া ঠেলাই ধৰিছে, পূৰা পিছল হৈছে। খুব সাৱধানে গৈ আছোঁ। তো চাই থাকক আপোনালোকে। সৰু ল'ৰা ছোৱালী লৈ পেলাই পিছল খাই পোৱাটো খুবেই সম্ভাৱনা থাকে। চ' লাহে লাহে খুব সাৱধানে যাব লাগে, বৰষুণ দিলে। চ' গৈ আছোঁ, চাই থাকক। আৰু পাৰত এনেকৈ ৰাখিছে বেৰণ দি, ধুনীয়া এটা ভাল লগা। আৰু চাওক, এয়া মূৰ্তি সজাই ৰাখিছে। এনেকৈ এটা সেউজীয়া পৰিৱেশ ধুনীয়াকৈ ৰাখিছে নিজৰা পাৰ্ক।
ইমান ডাঙৰ নহ'লেও মানে ভাল লাগি যায় মুঠতে আৰু লাহেকৈ বনাই আছে বহল কৰি আছে লাহে আৰু ভৱিষ্যতলৈ আৰু বহল ডাঙৰ হ'ব বুলি আশা ৰাখিছোঁ চ' আপোনালোকেও যাওক চাওক মোৰ ভাগিনক লৈ মই আগবাঢ়ি গৈ আছোঁ ওপৰ ফালে বোলো কি দেখা পাওঁ আৰু পানী মানে পুৰা আহি আছে এই নিজৰাটোৱে ইয়াত আকাৰে পাহাৰৰ ওপৰৰ পৰা এনেকৈ ধুনীয়াকৈ বনাই ৰাখিছে এইটো এটা ঘৰ ইয়াতে আপোনালোকে আহি পঢ়িব পাৰে আৰু এনেকৈ আৰু এই শৰাই বনাই ৰাখিছে ধুনীয়াকৈ দুটা চাইডত দুটা আৰু চাগৈডাল গছৰ দি সুৰুঙা বনাই ৰাখিছে আৰু এখন ধুনীয়া এখন দলং ব্ৰিজ বনাই ৰাখিছে কি ধুনীয়াকৈ কাঠে নিৰ্মিত এইটো চাওক নিজৰাটো পুৰা পানী আহিছে বৰষুণ দিছিল যিহেতুকে আৰু ইফালে এটা আছে ডাইনাছৰ চাওক ধুনীয়াকৈ ৰাখিছে বনাই আৰু এতিয়া এনেকৈ আপোনালোকে যায় তাতে মানে ফটো উঠিব পাৰে এইটো ধুনীয়া কৰি ৰাখিছে চ' মই অলপ উঠিছোঁ আৰু ওপৰত গৈ আছোঁ কি আছে বুলিকে কাৰণ বহুত দিনৰ মূৰত বহু বছৰ মূৰত যিহেতুকে গৈছোঁ মই তো চাই ভাল লাগিছে খুবেই আৰু লগত মাইনাজনী গৈ আছে কথা পাতি গৈ আছোঁ তো দেখুৱাই চাই থাকক বিভিন্ন ফুল আছে তাতে মানে কি আৰু এটা ভাল লগা মুহূৰ্ত পাৰ কৰিব পাৰে আপোনালোকে আহি ইয়াতে চাওক এতিয়া আহিলোঁ পুখুৰী ঘূৰিকৈ মানে এটা চাইড গৈ আছোঁ এয়া হৈছে বান্দৰ মূৰ্তি সজাই ৰাখিছে ধুনীয়াকৈ আৰু ইফালে এখন বাঁহৰ সাঁকো আছে ব্ৰিজ আৰু এইটো হৈছে জলকুঁৱৰী বনাই ৰাখিছে ধুনীয়াকৈ আমাৰ মাইনাজনীয়ে চাইছে ধুনীয়াকৈ আৰু ময়ো এইটো চাওক পিছফালৰ পৰা দেখাইছোঁ গুহাটো ধুনীয়াকৈ বনাই ৰাখিছে আৰু আপোনালোকে ইয়াত যাই ফটো উঠিব পাৰে ধুনীয়াকৈ চবফালে ফুল কি ধুনীয়া এটা পৰিৱেশ আৰু এইখন ঝুলনা আৰু এইখন এখন সৰু উদ্যান ইয়াতে বহিব পাৰে যায়গৈ আৰু ইফালে খেলিব পাৰে এইটো চাওক ধুনীয়া এটা পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক ইফালে এনেকৈ ধুনীয়া চাফ চিকুণকৈ ৰাখিছে আৰু আছে এটা জেব্ৰা চাওক এইটো জেব্ৰা মূৰ্তি সজাই ৰাখিছে দুটা চাইছে ধুনীয়াকৈ মাইনাজনী আৰু দেখুৱাইছোঁ পৰিৱেশটো এয়া ইফালে আছে এটা মেলি এইটো মূৰ্তি সাজি ৰাখিছে আৰু এয়া ছোৱালী দুজনী ধুনীয়াকৈ হাত মিলাই আছে আৰু এনেকৈ বহিব পৰা সুবিধা কৰি ৰাখিছে টাইম স্পেণ্ড কৰিব পাৰে আপোনালোকে যায় মই অলপ বহিছিলোঁ মানে বাগৰি যোৱা সম্পূৰ্ণ থাকে কাৰণ মই ছিংগুল অকলে বহিছিলোঁ দুজন বহিব লাগে তেতিয়া কমফৰ্টেবল হয় তো এতিয়া চাই থাকক খুব ভাল লাগিছে মানে এখন বহাহে এখন লেতেৰা হৈছে হয় বৰষুণ আহিছে বৰষুণ গড় এইটো চাংঘৰ এইফালে যাম নহয় এইটো মানুহ বহি আছে এয়া মাছ মাৰিছে ন জাকৈ ফুলৰ টাব এতিয়া আমি ওপৰৰ পৰা মানে উভতি ঘূৰি আহি আছোঁ এই ৰাস্তাইদি এইফালে আছে সৰু সুৰা পাৰ্কখন সেইফালে জিৰাফটো আছে আৰু এনেকৈ আহি আছোঁ পূৰা মানে পিছল হৈছে খুব সাৱধানে লাহে এয়া হোটেলখন আছে আৰু ভিডিঅ'টো আজি ইমানখিনি আছিলে কেনে পালে আপোনালোকে জনাব কমেণ্ট বক্সত এইখন গেটেদি ওলাই আহিছোঁ আমি